কলি উপন্যাসখনৰ আগৰ পাৰ্টকেইটা আপোনালোকে শুনিলে। আজি মই নেক্সট পাৰ্টটো পঢ়ি দিম। ইয়াৰ আগৰ পাৰ্টটোত কি হৈছিলে মানে বিভোৰে ৰাতি শুবলৈ চেষ্টা কৰিছিলে, কিন্তু তাৰ যিগৰাকী এক্স আছিলে মানে তো তাইৰ কথা মনলৈ আহিছিল বাৰে বাৰে, সেইকাৰণে ৰাতি শুব পৰা নাছিলে। তাৰপিছত বিভোৰে কি কৰিলে, তেওঁৰ মোবাইলটোত মানে এটা গান, হেডফোনডাল লগাই এটা গান শুনিলে। গানটো হৈছে তেওঁৰ খুব ফেভৰেট গান, তুম সাথ হো য়া না হো কিয়া ফৰ্ক হে। তাৰপিছতনো কি হ'ল আমি পঢ়িছোঁ আহক। গানটো লগাই মই শুই পৰিলোঁ। কেতিয়ানো টোপনি গ'লোঁ গমেই নাপালোঁ। ৰাতিপুৱা প্ৰায় 7মান বজাত সাৰ পালোঁ। বিচনাৰ পৰা উঠিয়ে দাঁত ব্ৰাছ কৰি চাহ খাবলৈ বহিলোঁ। মামীয়ে চাহকাপ দি সুধিলে, আজি কেইটা বজাত যাবি অফিচলৈ? মই উত্তৰ দিলোঁ, 9:30 যাম। তই চাহকাপ খাই গা পা ধুই ল'বি যা। মই চাহ খোৱা শেষ কৰি গা ধুবলৈ সোমালোঁ। লৰালৰিকৈ গাটো ধুই আহি কাপোৰ কানি পিন্ধিলোঁ। মামীয়ে পাকঘৰৰ পৰা মোক চিঞৰি ক'লে, বিভোৰ ভাত খাবলৈ আহ। আৰু দীপুদাকো মাত। দীপুদা মানে বিভোৰৰ মমায়েকৰ ল'ৰা। আগফালে বাতৰি কাকত পঢ়ি থকা দীপুদাক মই ভাত খাবলৈ মাতিলোঁগৈ। দীপুদায়ো বাতৰি পঢ়া সামৰি ভাতৰ টেবুলত বহিল। আমি দিওঁ ভাত খাই অফিচৰ অভিমুখে ওলাই গ'লোঁ। দীপুদাই মোক মোৰ অফিচৰ মুখতে ৰখাই দিলে আৰু তেওঁ নিজৰ অফিচৰ অভিমুখে ৰাওনা হ'ল। মই লাজে লাজে ভয়ে ভয়ে অফিচটোৰ ভিতৰলৈ সোমাই গ'লোঁ। দৰজাখনৰ মুখত ৰৈ থকা ছিকিউৰিটি গাৰ্ডজনক লাহেকৈ ক'লোঁ, দাদা মেনেজাৰ ছাৰক লগ কৰিব লাগিছিল, মোৰ আজি জইনিং আছিল। মানে আজি বিভোৰে মানে আজি প্ৰথম চাকৰি নতুনকৈ জইন কৰিছে মানে, আৰু জইনিঙৰ কাৰণে তেওঁ আজি প্ৰথমবাৰ অফিচলৈ গৈছে। সেইকাৰণে ছিকিউৰিটি গাৰ্ডজনক কৈছে যে মোৰ আজি জইনিং আছিল, মেনেজাৰ ছাৰক লগ কৰিবলগীয়া আছিল। তাৰপিছত ছিকিউৰিটি গাৰ্ডজনে মোক ওচৰতে থকা চকীখনতে বহিবলৈ দি ভিতৰলৈ সোমাই গ'ল। খন্তেক সময়ৰ পাছত ছিকিউৰিটি গাৰ্ডজন ওলাই আহিল আৰু মোক ভিতৰলৈ যাবলৈ ক'লে। অফিচটো বেছি ডাঙৰ নাছিল। সোমাই দেখিলোঁ অফিচটোত প্ৰায় 10জনমান ষ্টাফ আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই পোনে পোনে মেনেজাৰৰ কেবিনলৈ সোমাই কাহিনীটো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট পাৰ্টটোলৈ মই কাইলৈ আহিম। আৰু এতিয়া কাহিনীটো মানে খুব ইণ্টাৰেষ্টিং হ'বগৈ, কাৰণ বিভোৰে নতুনকৈ চাকৰিত জইন কৰিছে। এতিয়া তেওঁ যিটো অফিচলৈ গৈছে সেই অফিচটোৱে তেওঁ এক্সগৰাকীক আকৌ ঘূৰাই পাব নেকি, বা কি হ'ব তাৰপিছতে, গোটেই কথাখিনি জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। গতিকে আজিলৈ ইমানেই, বাই বাই।